নমস্কাৰ বন্ধুসকল আর এবি অটো টিভিৰ আজি ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো গাড়ী মটৰচাইকেল বা আমাৰ যিবিলাক মোবিলিটি সলিউশন বা যিবিলাক যাতায়াতৰ ব্যৱস্থা এই ব্যৱস্থাবিলাকৰ বিভিন্ন ধৰণৰ তাৰ হিষ্ট্ৰী তাৰ ইতিহাস কেনেকুৱা এইবিলাক হয়তো আপোনালোক সকলোৱে জানে। আমি আজি কোনো এটা কোম্পানীৰ হিষ্ট্ৰীৰ বিষয়ে জানিবলৈ নাযাওঁ। তেনেহ'লে বন্ধুসকল আজি আমি গাড়ী মটৰ বা আমাৰ যাতায়াত ব্যৱস্থাৰ এটা চমু ইতিহাস জানিবলৈ চেষ্টা কৰিম আৰু তাৰ পাছত আমি আমাৰ বৰ্তমানৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোতকৈ উন্নত মানৰ কেনেকুৱা ধৰণৰ মানে ব্যৱস্থা আমি হাতত ল'ব পাৰোঁ আৰু বৰ্তমান কেনেকুৱা ধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে সেই বিষয়ে আমি বিশেষভাৱে আলোচনা কৰিম। আমি প্ৰথম গাড়ী মটৰ ইতিহাসৰ ফালৰ পৰা আৰম্ভ কৰোঁ। ইতিহাসৰ ফালৰ পৰা যদি বন্ধুসকল আমি চাবলৈ যাওঁ তেনেহ'লে গোটেই পৃথিৱীৰ ভিতৰত প্ৰথম যিখন মটৰ কাৰ বা গাড়ী 1986 চনত নিৰ্মাণ কৰা হৈছিল। জাৰ্মানীৰ কাৰ্ল বেঞ্জ নামৰ এজন মানুহে প্ৰথমখন গাড়ী নিৰ্মাণ কৰি উলিয়াইছিল 1886 চনত। একেদৰে মটৰচাইকেলৰ ফালৰ পৰা যদি বন্ধুসকল চাবলৈ যাওঁ গটলিব ডেমলাৰ নামৰ মানুহজনে প্ৰথমবাৰৰ বাবে মটৰচাইকেলৰ পেটেণ্ট দাখিল কৰিছিল 1885 চনত। গতিকে এই আছিল প্ৰথম মানে আৰম্ভণি। তাৰ পিছৰ পৰা বন্ধুসকল বহুতবিলাক কোম্পানী আছে যেনে ধৰক ইণ্ডিয়ান, হাৰ্লি ডেভিডছন, ৰয়েল এনফিল্ড, জাৱা বা পেগোট এনেকুৱা ধৰণৰ বহুতবিলাক মটৰচাইকেল কোম্পানী আছে। তাৰ লগতে গাড়ীৰ কোম্পানীৰ ভিতৰত মাৰ্চিডিজ বেঞ্জ, BMW, স্কোডা, ফিয়েট বা অপেল এনেকুৱা ধৰণৰ টেট্ৰা এনেকুৱা ধৰণৰ কোম্পানীবিলাকে তেতিয়াৰ দিনৰ পৰাই বৰ্তমানলৈকে গাড়ী মটৰ বনাই মেনুফেকচাৰিং কৰি আহি আছে। আৰু এটা মেনুফেকচাৰিং সিৰিজ মই আপোনালোকক দেখাব পাৰোঁ যে মাৰ্চিডিজ বেঞ্জৰ যিটো এছ সিৰিজ বৰ্তমানো যিটো সিৰিজ চলি আছে তাৰে বৰ্তমান এটা মই আপোনালোকক মানে ইভলিউশ্যন দেখাব পাৰোঁ যে ষ্টাৰ্টিঙতে তেওঁলোকৰ গাড়ীবিলাক কেনেকুৱা আছিল তাৰপিছত কেনেকুৱা হ'ল। আপুনি নিশ্চয় বৰ্তমান দেখি গৈ আছে এইখন ষ্টাৰ্টিঙৰ গাড়ী হয়, তাৰপিছত এইখন গাড়ী আহিল, তাৰপিছত বৰ্তমানৰ মাৰ্চিডিজৰ গাড়ী আপোনালোকে নিশ্চয় দেখিছে বা তথাপিও এটা পিকচাৰ মই এড কৰিছোঁ। এইখন বৰ্তমানৰ মাৰ্চিডিজৰ গাড়ী। একেধৰণে জাৱাৰ আপোনালোকে চাব পাৰে, জাৱাৰ পুৰণি বাইক আছিল এইখন, তাৰপিছত লাহে লাহে ইভলিউশ্যন হৈ আজি জাৱাই এই অৱস্থা আহি পাইছেহি। তেনেহ'লে বন্ধুসকল অতীতৰ কথা সমাপ্ত হ'ল। সকলো বস্তুৰ উত্তৰণ ঘটে, সকলো বস্তুৰ সদায় আগবাঢ়ি যায়, কেতিয়াও পিছলৈ নাযায়। আমি ভৱিষ্যতৰ ফালে আহোঁ, কিন্তু ভৱিষ্যতলৈ যোৱাৰ আগতে আমি আমাৰ যিটো বৰ্তমান সেইটো চাব লাগিব। বৰ্তমান সময়ত যিবিলাক গাড়ী আছিল এই গাড়ীবিলাকৰ তিনিটা বিশেষ প্ৰব্লেম আছে। প্ৰথম প্ৰব্লেমটো হৈছে পলিউশ্যন, যিটো গোটেই বিশ্বতে আজিকালি যথেষ্ট ডাঙৰ প্ৰব্লেম বুলি ক'ব পাৰে পলিউশ্যন। ছেকেণ্ড হৈছে কষ্ট, খৰচ। আমাৰ যিবিলাক আমাৰ জীৱাশ্ম ইন্ধন সেইবিলাক এই ইন্ধনবিলাক দিনক দিনে কমি আহিছে আৰু তাৰ লগতে তাৰ ভেলিউ বাঢ়ি গৈ আছে, প্ৰাইচ বাঢ়ি গৈ আছে, মূল্য বাঢ়ি গৈ আছে। গতিকে সেই ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ? দ্বিতীয় অসুবিধা। আৰু তৃতীয় অসুবিধা হৈছে ট্ৰাফিক জাম। এই অসুবিধাটো আচলতে প্ৰেজেণ্ট হওক ফিউচাৰ হওক আমি এইটো কাষত ৰাখিছোঁ। আমি যদি কিবা বিকল্প ইন্ধনৰ ব্যৱস্থা কৰোঁ বা পলিউশ্যন যদি কিবা বিকল্প ইন্ধন ব্যৱহাৰ কৰি কমাওঁ তেতিয়াও ট্ৰাফিকত কোনো প্ৰভাৱ নপৰে। গতিকে সেইটো এটা বিশেষ বেলেগ বিষয় হিচাপে আমি আলোচনা কৰিম। তেনেহ'লে আমি এতিয়া ব্যৱস্থা ল'ব লাগে যে পলিউশ্যন আৰু কষ্ট এই দুটা কেনেকৈ কম কৰা যায়। তাৰ কাৰণে বন্ধুসকল বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ নতুন নতুন পদ্ধতি উলিয়াইছে, যিবিলাক পদ্ধতিৰ থ্ৰুৱেদি কিছু পৰিমাণে 100% নহয়, কিছু পৰিমাণে 5 to 10% আমাৰ যিবিলাক পলিউশ্যন আৰু কষ্ট এই দুয়োটা কমাবলৈ সক্ষম হৈছোঁ। আমি সেই তেনেকুৱা কেইটামান প্ৰযুক্তিৰ বিষয়ে চাম, যিকেইটা প্ৰযুক্তি আমাৰ ভৱিষ্যতে আমাৰ এই যি দুটা প্ৰব্লেম পলিউশ্যন আৰু কষ্ট এই দুটা কমোৱাত যথেষ্ট পৰিমাণে সহায়ক হ'ব। প্ৰথম পদ্ধতিটো হৈছে বন্ধুসকল CNG হৈছে কনচেনট্ৰেটেড নেচাৰেল গেছ। আৰু এই CNGৰ মূল্য আমাৰ বৰ্তমান সময়ৰ পেট্ৰল বা ডিজেলতকৈ যথেষ্ট কম। আৰু CNGৰ যিটো কিট হয় সেই কিটটো আজিকালিৰ বহুত সংখ্যক গাড়ীতে লগাব পৰা যায়। আমাৰ ভাৰততো CNGৰ প্ৰচলন আছে, কিন্তু বৰ্তমান সময়লৈকে মই জনাত অসমত CNGৰ প্ৰচলন নাই। গতিকে যিমান সম্ভৱ যিমান সোনকালে আশা কৰিব পাৰি সিমান সোনকালে যাতে আমি বিচাৰোঁ অসমতো CNG প্ৰচলন হওক। অকল দ্বিতীয় ইন্ধনটো লৈ আহোঁ। দ্বিতীয় ইন্ধনটো হৈছে হাইড্ৰজেন ইন্ধন। হাইড্ৰজেন ইন্ধন বৰ্তমান ভাৰতত প্ৰচলন নাই, কিন্তু পৃথিৱীৰ বহুকেইখন দেশত হাইড্ৰজেন ইন্ধনৰ প্ৰচলন আছে। হাইড্ৰজেন ইন্ধনৰ প্ৰথম গাড়ীখন বনাই উলিয়াইছিল হিউণ্ডাই নামৰ কোম্পানীটোৱে, কিন্তু কমাৰ্চিয়েলি ব্যৱসায়িকভাৱে প্ৰথম গাড়ীখন বনাই উলিয়াইছিল টয়োটা নামৰ কোম্পানীটোৱে। টয়োটা মটৰ্ছৰ মিৰাই নামৰ গাড়ীখন হৈছে প্ৰথম হাইড্ৰজেন ইন্ধনৰ জৰিয়তে চলা গাড়ী আৰু যিখন 2015 চনত বজাৰত লঞ্চ হৈছিল। আৰু একেবাৰে শেষত আহিল বন্ধুসকল ইলেক্ট্ৰিকেল কাৰ্ছ। ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক কাৰ্ছ বুলি ক'বলৈ গ'লে আমি বেটাৰীত চলা কাৰবিলাক বুজি পাওঁ। এতিয়া বেটাৰীত চলা কাৰবিলাকৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় দেখিছে আজিকালি বহুতো মটৰচাইকেল বহুতো গাড়ী
বেটাৰীত চলা আহিবলৈ আৰম্ভ হৈছে। মই উদাহৰণ হিচাপে আপোনালোক টাটা নেক্সনৰ কথা ক'ব পাৰোঁ। টাটা নেক্সনৰ বেটাৰীৰ যিটো ভেৰিয়েণ্ট হয় সেইটো আপোনালোকে আজিকালি কিনিব পাৰে। তাৰোপৰি মটৰচাইকেলৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ টৰ্ক মটৰচাইকেলছ আছে, বৰ্তমানলৈকে লঞ্চ হোৱা নাই টৰ্ক। হিৰো ইলেক্ট্ৰিক নামৰ এটা কোম্পানী আছে, তেওঁলোকে ইলেক্ট্ৰিক স্কুটাৰ্ছ মেনুফেকচাৰিং কৰে। তাৰ উপৰিও এনেকুৱা কেইবাটাও কোম্পানী আছে, ৰিভল্ট আছে। গতিকে তেওঁলোকে এই ক্ষেত্ৰত যথেষ্ট ভাল কাম কৰি গৈ আছে। আৰু আটাইতকৈ ক্লিন এনাৰ্জি হৈছে আমাৰ ইলেক্ট্ৰিকেল এনাৰ্জি। আমাৰ যিবিলাক প্ৰাকৃতিক উৎস হয় সেই উৎসৰ পৰা আমি ইলেক্ট্ৰিকেল এনাৰ্জি, আমাৰ বৈদ্যুতিক এনাৰ্জি উৎপাদন কৰিব পাৰোঁ আৰু তাৰ থ্ৰুৱেদি আমি আমাৰ গাড়ী মটৰ চাৰ্জ কৰি আমি চলাব পাৰোঁ। গতিকে আটাইতকৈ গ্ৰীণ এনাৰ্জি বুলি ক'লে আমি ইলেক্ট্ৰিকেল এনাৰ্জিটোৱে বুজি পাওঁ। আৰু হাইড্ৰজেন এনাৰ্জিও যথেষ্ট ক্লিন হয়। হাইড্ৰজেন গেছৰ থ্ৰুৱেদি গাড়ী মটৰ চলোৱাৰ এই যিটো ব্যৱস্থা তেওঁলোকে উদ্ভাৱন কৰিলে এইটো যথেষ্ট ক্লিন হয়। কিন্তু তথাপিও ইয়াৰ ইঞ্জিনৰ যিটো কমপ্লেক্সিটি হয় এইটো যথেষ্ট বেছি হয় ইলেক্ট্ৰিকেল কাৰৰ তুলনাত। গতিকে এই হাইড্ৰজেন কাৰৰ প্ৰচলন বৰ্তমানলৈকে কমি আছে। আজি আমি কাৰৰ বিষয়ে কেৱল কাৰ বা মটৰচাইকেলৰ বিষয়ে বিশেষভাৱে আলোচনা কৰিলোঁ। এনেধৰণৰ বহুকেইটা যাতায়াত ব্যৱস্থা আছে বন্ধুসকল, যিকেইটা যাতায়াত ব্যৱস্থাই হয়তো ভৱিষ্যতত পৃথিৱীৰ নক্সা সলনি কৰি দিব। যেনে হাইপাৰলুপ আছে তো, আৰু হাইপাৰলুপৰ কেনেকুৱা ধৰণৰ কি সেই বিষয়ে মই এটা নতুন ভিডিঅ' লৈ আহিম। আজিৰ ভিডিঅ' যথেষ্ট দীঘল হৈ গৈছে, আপোনালোকক আৰু ব'ৰ নকৰোঁ। গতিকে আমি আজি বন্ধুসকল কেইবাটাও নতুন পদ্ধতিৰ বিষয়ে আলোচনা কৰিলোঁ, যিকেইটা পদ্ধতিৰে আমি আমাৰ ভৱিষ্যতৰ গাড়ীবিলাক হয়তো দেখিবলৈ পাম। মই এইটো ক'বলৈ নাযাওঁ যে কেৱল এইকেইটাই টেকন'লজি থাকিব ভৱিষ্যতেও, আৰু নতুন নতুন টেকন'লজি ভৱিষ্যতে উদ্ভাৱন হ'বও পাৰে। আমি আশা ৰাখিছোঁ যে বহুত ভাল টেকন'লজি, ইয়াতকৈ ভাল টেকন'লজি আমাৰ ভৱিষ্যতে উদ্ভাৱন হ'ব আৰু আমাৰ পৃথিৱীৰ যিটো পৰিৱেশ, এই পৰিৱেশটো বিনষ্ট নকৰাকৈ আমি গাড়ী মটৰ চলোৱাৰ আনন্দ ল'ব পাৰিম। গতিকে বন্ধুসকল, আপোনালোকে ক'ব যে আজি আমাৰ যিটো টপিক আছিল এই টপিকটো আপোনাৰ কেনেকুৱা লাগিল আৰু আপোনালোকে কি বিচাৰে। আপোনালোকে বৰ্তমান যিকেইটা CNG, হাইড্ৰজেন আৰু বেটাৰী বা ইলেক্ট্ৰিকেল, এই তিনিটাৰ ভিতৰত আপোনালোকে কি গাড়ী ল'ব বিচাৰে তলত এটা কমেণ্ট কৰি ক'লে যথেষ্ট ভাল পাম। আৰু বন্ধুসকল, যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে নিশ্চয় এটা থাম্বছ আপ কৰিবলৈ নাপাহৰিব। আৰু তাৰ উপৰিও আমাৰ যদি ভিডিঅ'বিলাক আপোনালোকৰ চাই ভাল লাগে, আগলৈ এই ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকিবলৈ ছাবস্ক্ৰাইব আৰু বেল আইকন দুয়োটা দবাবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে বন্ধুসকল, যোৱাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, লকডাউন পুনৰ বৃদ্ধি কৰি দিয়া হৈছে 17 তাৰিখৰ আগলৈ। গতিকে চৰকাৰী নীতি নিৰ্দেশনা নিশ্চয় মানি চলিব আৰু তাৰ উপৰিও সকলো ফালৰ পৰাই নিজে সদায় সুৰক্ষিত থাকিব। তেনেহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'ৰ পৰা বিদায় দিয়ক। নমস্কাৰ।